হেল্ল' এভৰিৱান আজি অলপ বেলেগ ভিডিঅ' বনাব বিচাৰিছোঁ ট্ৰাই কৰিম মানে মই নোলাওঁ আজি আপোনালোকক দেখুৱাম খালি ষ্টেণ্ডাৰ্ড লিজেণ্ড নতুনকৈ কিনিছোঁ কালি 440 দি কিন্তু তাৰ লগত যোনটো ৰিম'ট আহে সেইটো নাহিল বাকী কালি এখন দুৰ্ঘটনা এটা হ'ল যে এই চাইকেলৰ দেখিছে এইটো পেডেল পাতিডাল ভাগি থাকিল মানে আৰু দেখুৱাই আছোঁ কোনটো হয় এইডাল দেখিছে ভাঙিছে চাওক কেনেকৈ মানে মই গৈ আছিলোঁ দেন স্পীডতে উঠি পেলাই স্পীড দিয়া হয় ন তো তেতিয়া মানে ভাগি গ'ল সেইখিনি সময়তে চাওক মানে ভিতৰত তাকো যোনটো নট আছিল ন সেইটো ভিতৰত সোমাই ৰখি গ'ল চ' এতিয়া চাওঁ বেয়া লাগে নতুন চাইকেল হয় ব'লক যাওঁ টাউনলৈকে যাম বুলি ভাবিছোঁ ব'লক ইমানটো খোজকাঢ়ি আহি আছোঁ কিন্তু কি হ'ল ভাগৰ লাগিছে চাইকেল চলাই মানে ঠেলি আনিবলগীয়া হৈছেতো আৰু উঠি চাওঁ ৰ'ব এবাৰ উঠিলোঁ কিন্তু এটা পেডেল নেমে যাব লাগিব এতিয়া এইটো আৰু কষ্ট হয় বাকী চাওঁ ওচৰতে এখন চাইকেল দোকান আছে চ' এইখনত চাই লওঁ দামটো কিমান পৰে যদি কমতে হৈ যায় তেতিয়াহ'লে টাউন নগ'লেও হ'ব আকৌ ঠেলি কোন টাউন যাব হয় নাই সেইকাৰণে ইয়াতে চাওঁ দামটো বেছি হ'বই বাপৰে মানে চাইকেলৰ দামবিলাক বহুত বেছি হয় তাতো পাৰ্টছবিলাকৰ দাম বহুত বেছি হয় আহক বাৰু চাওঁ কি হয় দেখা যাওক এইখনেই হ'ল মেকানিকৰ দোকান তো তাতে প্ৰথমতে সুধি লওঁ আৰে চাইকেলখন কিয় বেয়া লাগিছে নাই 10 দিন হোৱা নাই ন সেই 10 দিন নহওঁতে আপোনাৰ পেডেল পাত যদি ভাগি যায় বেয়াটো লাগিবই ন মানে প্ৰথম ছাৰ্ভিচিঙে হোৱা নাই ছাৰ্ভিচিং হয় আপোনাৰ 15 নে 30 ডেইজত হয় বোলে কিবা এটা আছিল চ' নতুন ষ্টেণ্ডডাল ট্ৰাইপডডাল গৰিলা ট্ৰাইপড বুলি কোৱা হয় ডালক ল'লোঁ কিন্তু তাৰ লগত ৰিম'ট নাহিল কাৰণে চবতে মানে বাঁহ খাই আছোঁ এইখিনি কি যে হ'ব আকৌ ৰিটাৰ্ণ কৰিব লাগিব কাইলৈ মানে মই তাত ৰাইডত যাম চ' সেইটোত ইউজ কৰি পেলাই দিম সদায় ফাইনেলি চাইকেল ঠিক হৈ গ'ল কি হয় বুঢ়া চাইকেল আৰু এইবিলাক চাইকেলৰ মাজত বহুত ডিফাৰেঞ্চ থাকে সেইবিলাক চাইকেলৰ আপোনাৰ কি হয় ঠিক কৰিবলৈ সহজ হয় বস্তুবিলাক সন্মুখতে থাকে কিন্তু এইবিলাক চাইকেলৰ আপোনাৰ কিবাকিবি বহুত খুলিব লাগে আৰু নটবিলাকত মানে নাপায় সব দুখনত সেইকাৰণে এইখনত পালোঁ কিন্তু আমুক কপাল ভাল আৰু টাউন যাবলগীয়া নহ'ল এইখনতে কাম ফিনিছ হৈ গ'ল বহুত কম টকাতে চ' ব'লক এতিয়া চাইকেলটো ঠিক হ'ল এতিয়া ৰিচাৰ্জ পাব লাগে ৰিচাৰ্জৰ কাৰণে যাওঁ দোকানলৈ তাৰপিছত শ্ৰীমন্তহঁতৰ ঘৰলৈ যাম কিয়নো কাইলৈ আমি ৰাইডত যাম চ' কি লাগে কি নিব লাগে এইবিলাক চব ডিছকাছ কৰিম কৰি পেলাই আহক ভিডিঅ'ত চাওক আৰু এটা জেগাত আমি যাবলৈ ৰিচেণ্টলি ভাবি আছোঁ যদি যাওঁ তেতিয়া ভিডিঅ'ত চাব পাব ব'লক এনেই বাঁহ খাই আছোঁ ন আকৌ এনেকুৱা লাগে যে এতিয়া ট্ৰাইপডডালত মোবাইলটো থৈ আছোঁ ন ত' এইডাল যদি বাই চান্স পৰে চ' একেবাৰে তলত আকৌ মোবাইলটো সোমাই যাওক বা স্পিনৰ পৰা গাড়ী আহি থকা উঠি যাওক মোবাইলৰ ওপৰত গাড়ী উঠি যাওক গৈয়ে যাব আছোঁ বঢ়িয়া সেইকাৰণে মানে একদম লাহে চাইকেল আৰু চাইকেল আনিছোঁ ন আকৌ ভাগি যাওক বেয়া লাগিব কেছটো চাইকেল গৈ আছে আকৌ লাহে চলাইছোঁ কাইলৈ দেখা যাব কাইলৈ দিনটো ভাল কৰিবলৈ গ'লে হ'ল আৰু সিহঁতৰ ঘৰত সোমাওঁ তাৰপিছত ডিছকাছ কৰোঁ তাৰপিছত আকৌ ঘৰলৈ যাব লাগিব বৰষুণ দি আছে ন বহুত দিগদাৰ তাৰপিছত ছাতিও খুলিছিলোঁ এতিয়া ছাতি নুখোলোঁ আৰু এতিয়া চাইকেল ঠিক হ'ল ন ঘৰত পাই গ'লোহি এতিয়া ভাল লাগিছে অকণ মনটো চ' বেগ চেগ লেটাৰ কৰি পেলাই আহি গ'লোঁ গোটেইখন দৰ্জা মাৰোঁ প্ৰথমতে তাৰপিছত গ'লোঁ ভিতৰলৈ গ'লোঁ আহি যাওঁ চব বাহিৰত কাপোৰ চাপোৰ পেলাই থৈ আহিছোঁ এনে পিন্ধি আছোঁ কাপোৰ বাৰু ভৰি হাত ধুই লওঁ ভৰি হাত চৰি হাত তাৰপিছত ওলাওঁ বাহিৰত আহিলোঁ দেন ৰ'ব এই ষ্টেণ্ডডালৰ যে কভাৰডাল এইডাল চাই লওক তাতে ৰিম'টটো এইটো চাওক ৰিম'টটো এনেকুৱা বাঁহ দিয়ে ন সিহঁতে বহুত খং উঠে এবাৰ দিলে নাহে ন আকৌ 7 দিন 8 দিন ৰখিব লাগিব খং উঠি যায়গৈ চ' এইটো নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ এনেকুৱা ধৰণৰ ভাল লাগিলে লাইক কৰিব ত' অ'কে বাই টাটা চিউ